নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দ্য ল' বাজেট ব্লগাৰলৈকে। আজি মই এটা খুবেই গুৰুত্বপূৰ্ণ বিষয়ত এটা ভিডিঅ' বনাব গৈ আছোঁ। তো ভিডিঅ'টো হৈছে এনেকুৱা যে কৰোণা মহামাৰী গোটেই মানৱ সমাজখনক স্তব্ধ কৰি তুলিছে, লগতে মানৱ সমাজখনক সমানে আতংকিতও কৰিছে। গতিকে এই মহামাৰীৰ মাজত আমাৰ মাজত এনেকুৱা বহুত মানুহ আছে যিয়ে নিজৰ জীৱনৰ নিজৰ প্ৰাণৰ কথা নাভাবি দিন ৰাত এক কৰি আমাৰ মানৱ সমাজৰ কাৰণে কাম কৰি আছে, যেনে ডক্তৰ, নাৰ্ছ, এম্বুলেন্স ড্ৰাইভাৰ, লেব টেকনিচিয়ান, চাফাই কৰ্মী, আৰক্ষী বিষয়া। এওঁলোকে দিন ৰাত এক কৰি আমাৰ কাৰণে কাম কৰি আহিছে। তাৰে মাজতে মোৰ দুজন বন্ধু, মোৰ লগৰে, সিহঁত দুটা লেব টেকনিচিয়ান হয় আৰু আজি প্ৰায় এবছৰ ধৰি কৰোণা মহামাৰীৰ কাৰণে কাম কৰি আছে, যাক আমি ক'ভিড যোদ্ধা বুলি কৈছোঁ। তো আজি মই সিহঁতৰ লগত এখন ভাৰ্চুৱেল মিটিং কৰিম আৰু জানিব চেষ্টা কৰিম যে সিহঁতে কেনেকুৱা ধৰণে কাম কৰি আছে, পেচেণ্টবিলাকৰ লগত কেনেকুৱাকৈ ডিল কৰিছে, কি প্ৰব্লেম পাইছে, গভৰ্ণমেণ্টে সিহঁতক যিখিনি বস্তু দৰকাৰ সেইখিনি যোগান ধৰি আছেনে নাই, আৰু এনেকুৱা বহুতো কথা। তো গোটেইখিনি জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাওক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি এতিয়া আৰম্ভ কৰিছোঁ। আমাৰ লগত আছে জানিদ ইছলাম আৰু চনাবৰ আলী। এওঁলোক দুজন ক'ভিড যোদ্ধা হয়। নমস্কাৰ। এওঁলোক দুজন ক'ভিড যোদ্ধা হয় আৰু বহুদিন ধৰি ক'ভিড-19ত তেওঁলোকে বহুত ভালকৈ বহুত ডেডিকেশ্যন লগাই কাম কৰি আছে। তো আজি আমি কিছু কথোপকথন কিছু বাৰ্তালাপ কৰিম তেখেতসকলৰ লগত, বা কেনেকুৱা কি পৰিস্থিতিৰ সন্মুখীন হৈছে, কেনেকৈ কাম কৰিছে, গোটেইবিলাক জানিব চেষ্টা কৰিম। তো আমি আৰম্ভ কৰোঁ। তো মই প্ৰথমতে কুৱেশ্যন জানিদ ইছলামলৈ সুধিছোঁ। তো আপোনালোকে কিমান দিনৰ পৰা কাম কৰি আছে? এইটো ক'ভিড যেতিয়াৰ পৰা আৰম্ভ হৈছিলে প্ৰায় এক বছৰে হ'ব আমাৰ এতিয়া এই জাৰ্ণিটোত। যোৱা আগষ্টৰ পৰা 2020 চনৰ আগষ্টত মই ক'ভিডত জইন কৰিছিলোঁ। চ' প্ৰায় এক বছৰ আমি সমাপ্ত কৰিম আৰু লাহেকৈ। আৰু চনাবৰ আলী? হয়, চাওক, ক'ব গ'লে আমি এক বছৰ কমপ্লিট কৰিম এইটো ক'ভিড জাৰ্ণিৰ, যিটো ক'ভিড চলি আছে। তো ক'ভিড এইটো পেণ্ডামিকত আমাৰ এক বছৰ কমপ্লিট হ'বই। তো ক'ভিড এইখনত চলি ভালে, যিখিনি কাম কৰি আছোঁ ভালে কৰি আছোঁ। আচ্ছা, ঠিক আছে। আপোনালোক দুয়োটাই প্ৰায় ছেম টাইমৰ পৰা কাম কৰি আছে দুয়োটাই? আমি একেলগে পঢ়াও একেলগে আৰু ডিউটিও ক'ভিডতো একেলগে আমি আহিলোঁ। আচ্ছা। তো আপোনালোকৰ ডিউটি টাইমটো কেনেকুৱা? ডিউটি টাইমটো আমাৰ 3টা শ্বিফ্টত থাকে। এটা মৰ্ণিং শ্বিফ্ট, এটা ইভিনিং শ্বিফ্ট, এটা নাইট শ্বিফ্ট। চ' এইটো ৰোটেশ্যন হৈ থাকে উইকলি। চ' কেতিয়াবা আমি মৰ্ণিং শ্বিফ্টতো যাব লগা হয়, কেতিয়াবা আমি ইভিনিং শ্বিফ্টতো যাব লগা হয়, কেতিয়াবা আমি নাইট শ্বিফ্টতো যাব লগা হয়। চ' তেনেকৈ আমাৰ 9 ঘণ্টাকৈ আমাৰ ডিউটি শ্বিফ্ট থাকে। আচ্ছা, 9 ঘণ্টা। আৰু কিবা অভাৰ টাইম থাকে নেকি বাৰু? হয়, ইয়াতে আমাৰ অভাৰ টাইম আছে। অভাৰ টাইম কৰিব পাৰে আপুনি যদি ইচ্ছা কৰে। আৰু কেতিয়াবা আমাৰ কামৰ এনেকুৱা বহুত প্ৰেছাৰ পৰি যায়, যোনটোৰ ওপৰত ডিপেণ্ড কৰি আমি অভাৰ টাইম কৰিব লগা বাধ্যও হয়। আচ্ছা। বহুতো আমাৰ কামৰ ওপৰত ডিপেণ্ড কৰি অভাৰ টাইমটো মেইনটেইন কৰোঁ আৰু আমি। আল্টিমেটলি আপোনালোকৰ টাইমৰ কোনো লিমিট নাই, যেতিয়া তেতিয়া আপোনালোকে মানুহক ছাৰ্ভ কৰিব লাগে? যাব লাগে। আচ্ছা, ঠিক আছে। আনটো প্ৰশ্নলৈ আহিছোঁ। তো আপোনালোকৰ মেইন কাম হৈছে পেচেণ্টখিনিৰ লগত। আপোনালোকে যিমানখিনি কাম থাকে পোনপটীয়াভাৱে পেচেণ্টৰ লগত ডিল কৰিব লাগে। এটা ক'ভিড পেচেণ্ট থাকিলে, পজিটিভ পেচেণ্ট থাকিলেও আপুনি তেখেতৰ স্বাব ল'ব লাগে, যাই কিনে সাহস বহুতখিনি সাহস লাগে। তো পেচেণ্টৰ লগত আপোনালোকে ডিল কৰা সময়টোত আপোনালোকে পেচেণ্টৰ ৰেছপন্সবিলাক কেনেকুৱা পাইছে? ভাল বেয়া দুয়োটাই থাকে। কিছুমান পেচেণ্টে আমাৰ ধুনীয়াকৈ আমাৰ অসুবিধাখিনিও বুজে, তেওঁলোকৰ অসুবিধাখিনিও আমি বুজোঁ। আৰু কিছুমান পেচেণ্ট থাকে অলপমান খং ৰাগ কৰে কিছুমান, কিন্তু সেইখিনিও আমি আৰু সহ্য কৰি লওঁ। এইকাৰণে সহ্য কৰি লওঁ, তেওঁলোকেও এটা পেণ্ডামিক চিটুৱেশ্যনত যিহেতু আহিছে, তেওঁলোকৰো মূৰত এটা টেনশ্যন থাকে। চ' সেই ফালৰ পৰা আমিও যিখিনি যদি কিবা অলপমান খং ৰাগত কয়, তেনেহ'লে আমি সহ্য কৰি লওঁ আৰু আমি ভালকৈ ডিল কৰোঁ। আমিও বুজাই দিওঁ আমাৰ ফালৰ কথাখিনি, আমাৰ সুবিধাখিনি। হয়। তো আপোনালোকে ক'ভিড ৱাৰিয়ৰ হিচাপে কাম কৰি আছে, বহুত দিনৰ পৰা কৰি আছে, আৰু আপোনালোকক মই চেলুট জনাইছোঁ, মোৰ ফালৰ পৰা বহুত সন্মানো জনাইছোঁ। তো আপোনালোকে গভমেণ্টৰ পৰা যিখিনি ফেচিলিটিছ পাব লাগে, বা যি বস্তু দৰকাৰ হয়, আপোনালোকে গোটেইখিনি ফেচিলিটিছ পাই আছেনে বাৰু? নে কিবা কমি আছে আপোনালোকৰ, যে কিবা ক'ব বিচাৰে নেকি গভৰ্ণমেণ্টক মোৰ জৰিয়তে, যে আমি আৰু এইখিনি বস্তু পালে আমাৰ কাৰণে কাম কৰাত সুবিধা হ'ব, সেনেকুৱা টাইপৰ কিবা? নাই, এতিয়ালৈকে চাওঁ যে এক বছৰ যিহেতু সমাপ্ত কৰিমেই আমি, এই এবছৰৰ অভিজ্ঞতাৰ ফালৰ পৰা যদি ক'ব যাওঁ, তেনেহ'লে চৰকাৰে আমাক ভালেখিনি তেওঁলোকে যোগান ধৰিছে।
কোনো ধৰণৰ মানে প্ৰব্লেম তেনেকুৱা আমি পোৱা নাই। যিখিনি আমাক পিপি কিটৰ পৰা হওক, চেনিটাইজাৰৰ পৰা হওক, মাস্কৰ পৰা হওক, যিখিনি আমাক যোগান ধৰিব লাগে, বা আমি যেতিয়া এয়াৰপৰ্ট বা ষ্টেডিয়ামত ডিউটি কৰিছিলোঁ, যিখিনি আমাক খাদ্য যোগান ধৰিব লাগে, পানী যোগান ধৰিব লাগে, সকলোখিনি তেওঁলোকে মানে যোগান ধৰিছে। সেইফালৰ পৰা অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, আমাৰ ইমিউনিটি চিষ্টেমৰ কাৰণে যিমানখিনি প্ৰয়োজন আৰু যিমানখিনি আমাক ষ্ট্ৰং ৰাখিব লাগে, যিটো আমি ক'ভিড ৱাৰিয়ৰ যিকেইজন মানুহ তাতে চোৱাব কালেক্ট কৰে, এয়াৰপৰ্ট, আমি ষ্টেডিয়াম, সৰু সজাই ষ্টেডিয়ামত যোনবিলাক কৰা হৈছে, চৰকাৰৰ পৰা আমি কমপ্লিটলি ফুলফিল ছাপোৰ্ট পাইছোঁ। চ' থেংকছ অসম চৰকাৰ। ধুনীয়া ধুনীয়া। ময়ো লগতে অসম চৰকাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ যে ক'ভিড পেচেণ্টৰ লগতে ক'ভিড ৱাৰিয়ৰকো তেওঁলোকে সমানে গুৰুত্ব দি আছে। তো মই শুনিছোঁ আপোনালোক দুটাই ডিউটিৰ মাজত 1 বছৰ মানে কৰোণাত ডিউটি কৰিলে, ক'ভিডৰ লগত বহুত যুঁজিলে, তাৰ মাজত আপোনালোক দুটা পজিটিভো হৈছিল বুলি শুনিছোঁ মই। তো কেনেকুৱা আছিল আপোনালোকৰ এইটো এক্সপিৰিয়েঞ্চ, বা মানে ক'ভিডটো কেনেকুৱা আপোনালোকে নিশ্চয় ফিল কৰিছে, নিজে গৈ বহুত ওচৰৰ পৰা ফিল কৰি আহিছে যে ক'ভিড বস্তুটো আচলতে হয় কি। আৰু আমাৰ অসমত এতিয়াও এনেকুৱা বহুত মানুহ আছে যে ভাবি আছে যে কৰোণা নাই, কৰোণা চাইনাৰ ছাল হয়, কিবা হয়, এনেকৈ নানানটা মানে মানুহৰ মানে বিশ্বাস মানে একদম মানে যেনেকুৱা তেনেকুৱা বিশ্বাস কৰিলে, যি টি কথাত বিশ্বাস কৰিলে। কোনোবা অলপমান মানে কিবা এটা কৈ দিছে, কৰোণা নাই, চবেই বিশ্বাস কৰি লৈছে। হোৱাটছএপত কিবা এটা মেছেজ আহিছে, যাক মানে হোৱাটছএপ ইউনিভাৰ্চিটি বুলি কয়। তো আপোনালোকে এতিয়া ক'ভিডটো, কৰোণাটো বহুত ওচৰৰ পৰা ফিল কৰি আহিছে, তো আপোনালোক কেনেকুৱা আছিল সেইটো এক্সপিৰিয়েঞ্চ? এতিয়া মোৰ অভিজ্ঞতাটো কওঁ। তো যোৱা 1 মে'ত মই মানে পজিটিভ ওলালোঁ। পজিটিভ ওলোৱাৰ পিছত যিখিনি মানে চিমটমছ সকলোৱে পঢ়ি আছে, সেইখিনি চিমটমছ একাদিক্ৰমে এটা এটাকৈ মানে মোৰ দেহত দেখা দিছিলে। চ' যোনদিনা 1 মে' মই পজিটিভ ওলাইছিলোঁ, মোৰ চিটি ভেলু আছিলে 18। চ' চিটি ভেলু 18 থকা হিচাপে এনে মেডিকেল টাৰ্মত সেইটো মানে ষ্ট্ৰং মানে বুলি ক'ব পাৰি। আচ্ছা আচ্ছা। চ' সিদিনা ৰাতি একাদিক্ৰমে মোৰ দেহত মানে জ্বৰ আহিল, গোটেই গাটো মানে পেইন, তাৰপিছত বমিও এবাৰ দুবাৰ হ'ব মানে বিচাৰি আছিলোঁ, কৰিলোঁ এবাৰ দুবাৰ। তাৰপিছত মই একাদিক্ৰমে মানে মই সোৱাদ নোপোৱা হ'লোঁ, গোন্ধ নোপোৱা হ'লোঁ। চ' এনেকৈ মানে মই 5 দিন এনেকৈ ছাৰ্ভাইভ কৰাৰ পিছত 6 নম্বৰ দিনা মোৰ মানে অক্সিজেন লেভেলটো প্ৰায় বহুত কমি আহিল। অক্সিজেন লেভেলটো প্ৰায় 89লৈকে কমাৰ কাৰণে মই ভয় খাই মানে আমাৰ যোনটো আয়ুৰ্বেদিক হস্পিটেল আছে জালুকবাৰী, তাতে মই ভৰ্তি হ'লোঁ। তাতে মোৰ ধুনীয়াকৈ ট্ৰিটমেণ্ট চলিল। ডক্টৰে মানে যিকেইটা শ্বিফ্টত ডক্টৰ আহে, সকলো শ্বিফ্টতে ডক্টৰে খা খবৰ লৈছে, কেনেকুৱা প্ৰব্লেম পাই আছোঁ, কেনেকুৱা কি প্ৰব্লেম পাই আছোঁ। চ' তেনেকুৱা মোৰ প্ৰব্লেমবিলাক মই শ্বেয়াৰ কৰিছোঁ, সেই হিচাপে ট্ৰিটমেণ্ট চলিছে। কিন্তু অক্সিজেন ল'ব লগা নহ'ল বাৰু। কিন্তু মানে মই ওচৰৰ পৰা দেখিছোঁ, ভয়াৱহতা দেখিছোঁ, মানে ক'ভিড যে এটা ভয়াৱহ হ'ব পাৰে। কিন্তু আমাৰ বয়সটো ডেকাৰ কাৰণে মানে আমি অলপমান ছাৰ্ভাইভ কৰি ল'ব পাৰিলোঁ। কিন্তু আমাৰ দেহত যিখিনি চিমটমছ আমাৰ দেহত দেখা দিছিলে, সেইখিনি যদি অলপ বয়সস্থ মানুহৰ তাতে দেখা দিলে হয়, তেনেহ'লে বহুত মানে কষ্ট পালে হয়। চ' সেইফালৰ পৰা মই কওঁ যে এক ভয়াৱহ ভাইৰাছ হয়, কিন্তু এতিয়াও মানুহ আমাৰ সজাগ হোৱা নাই। এতিয়াও মাস্ক নিপিন্ধে, এতিয়াও চেনিটাইজ নকৰে, এতিয়াও ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন নকৰে, এতিয়াও অনাই বনাই কিছুমান মানুহ ঘূৰি আছে, প্ৰয়োজনত মানে নোলায়, এনেই অপ্ৰয়োজনীয়ভাৱেও কিছুমান মানুহ ঘূৰি আছে। চ' মই ভাবোঁ যে এইখিনি মানুহ অলপমান সজাগ হওক। সজাগ আগৰ পৰা হৈ আছিল অলপ মানুহ, কিছুমান মানুহ অলপমান মানুহ সজাগ হোৱা নাই। চ' সেইখিনি মানুহ সজাগ হওক, তেওঁলোকে মাস্ক ব্যৱহাৰ কৰক, চেনিটাইজ ব্যৱহাৰ কৰক, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰক। চ' চৰকাৰৰ যিখিনি নীতি নিয়ম আছে সেইখিনি ফ'ল' কৰক। কাৰণ আমি দেখা পাইছোঁ যে ক'ভিডৰ মানে যোনটো মানে দেহাত যোনটো মানে কষ্ট দিয়ে, যোনটো মানে সিহঁতে এটাক কৰে, সেইটো সঁচাকৈ ভয়াৱহ। আৰু আপুনি কি ক'ব? আৰু এটা ইণ্টাৰেষ্টিং কথা এইটোৱে যে ক'ব গ'লে আমি গোটেইকেইটা ক'ভিডত যিমানখিনি কাম কৰিলোঁ, মোক সেনেকুৱা এটাক কৰিব পৰা নাই। চ' আমি প্ৰিকশ্যন পূৰা লৈছোঁ। প্ৰিকশ্যন আমাক লেবত সোমোৱাৰ পিছৰ পৰা পূৰা ফুলফিল আমাৰ পিপি কিট পিন্ধা থাকে, তো গোটেই হোল বডি চেনিটাইজ কৰা থাকে। চ' ক'ব গ'লে আমাৰ মেক্সিমামৰ ষ্টাফৰ ক'ভিড পজিটিভ ওলাইছিলে। তো তাতে আমি 2-3জন মানুহ আছিলোঁ যাক ক'ভিড মানে আমাক ইণ্টাৰেক্ট কৰিব পৰা নাই। তাৰ কাৰণে কোম্পানী মানে আমাৰ যোনটো ফালৰ পৰা ক'ভিডৰ ফালৰ পৰা মানে কৈছে যে হয়, ইমিউনিটি সঁচাই ষ্ট্ৰং ৰখাৰ ইমানেই প্ৰয়োজন যে মই কিন্তু যিমানে কাম কৰিছোঁ, মই মেক্সিমাম একচুৱেলি মই নাইট ডিউটি কৰোঁ। চ' নাইট ডিউটি কৰিলে মোৰ নিজৰ ইমিউনিটিৰ কাৰণে মই কেতিয়াও মানে ফ্ৰুইটছ খোৱা লোৱা এইবিলাকত মানে একদম পূৰা ভালকৈ এইবিলাকত যদি কনচেনট্ৰেট ৰাখে, দেন ক'ভিডৰ পৰা অলপ মানে সাৰি থাকিব পাৰি। চ' সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰিব, নিজৰ ইমিউনিটি যাতে উইক নহয়, সেইটোৰ ওপৰত মানে বহুত গুৰুত্বপূৰ্ণ দিব লাগে।
আচ্ছা আচ্ছা তো আপোনালোক দুটা পজিটিভো ওলাইছিল তাৰে মাজত ক'ভিডৰ লগত যুঁজি ওলাই আহিছে খুবেই শুভেচ্ছা আছে মোৰ ফালৰ পৰা মানে ভাল লাগিল কথাটো শুনি কিনে তো আপোনালোক যে পজিটিভ ওলাইছিল ফেমিলি ফালৰ পৰা কোনো মানে প্ৰেছাৰ আনিছিল নেকি যে নালাগে এইবিলাক জব কৰিব ওলাই গুচি বা আপোনাৰ নিজৰ মনত অহা নাছিল নেকি যে মই নকৰোঁ আৰু এইটো জব মই ক'ভিডৰ পজিটিভ ওলালোঁ আৰু ইমান ভয়াৱহ ক'ভিড মই নিজে ফিল কৰিলোঁ এতিয়া নকৰোঁ সেনেকুৱা ফিল কোনোদিনো অহা নাই নেকি বা ফেমিলিৰ পৰা সেনেকুৱা প্ৰেছাৰ অহা নাই নেকি কোনোদিন কথাটো ক'ব গ'লে এইটো বহুত আহিছে ঘৰৰ পৰা মানে এইটো বহুত আহিছে আহিবই এইটো ঘৰৰ পৰা চবৰে টেনচন থাকে হেৰি থাকে কিন্তু আমি ঘৰৰ মানুহ তথাপিও আমি ঘৰৰ মানুহক কেতিয়াবা বুজাব লাগে তাৰমানে ঘৰৰ মানুহ বেলেগৰ কথাত হেৰি হয় ল'ৰাটোৰ পজিটিভ ওলাইছে কি খবৰ লৈছা নে নোলোৱা মানে আকৌ চাওক এইটো বেমাৰটো এনেকুৱা যে আপোনাৰ বেমাৰ হোৱাৰ পিছত কোনোবা আহি কেনে আপোনালোক দেখাও কৰিব নোৱাৰে আচ্ছা চ' এনেকুৱা এটা মানে ভয়াৱহ এটা মানে ভাবিলেই বেয়া লাগে যে বেমাৰ মোৰ হৈছে তথাপিও লগ কৰিব নোৱাৰে চ' সেনেকুৱা বহুত কথা হৈছে যে নালাগে কৰিব একো কৰিব নাই কিন্তু চাওক আমি লেবৰেটৰী টেকনিচিয়ান হৈছোঁ মানে আমি জীৱনত এটা আমাৰ গ'লে হৈছে মানুহক সুৰক্ষা দিয়া আৰু আমাৰ লেবৰেটৰী টেকনিচিয়ান লাইফটোৱে হৈছে আমাক মানে যিমান বিপদ যিমান ডেঞ্জাৰাছ ভাইৰাছ আছে সেইবিলাকৰ লগত আমি ডিল কৰিবই লাগিব চ' আমাৰ এইবিলাক একো মানে নিজে যে কৰিব পাৰিছোঁ মানুহক যিমান ছাৰ্ভাইভ কৰিব পাৰিছোঁ নিজক আমি এজ এ লেবৰেটৰী টেকনিচিয়ান নিজক ধন্য বুলি ভাবোঁ খুবেই ভাল লাগিল এতিয়া আমি শেষলৈ আহিছোঁ আপোনালোকৰ চাগে বেছি টাইম নাই চাগে মানে সোণা বৰাইলে কৈছে যে মেক্সিমাম নাইট ডিউটি কৰে তেখেতে আজিও চাগে নাইট ডিউটি আছে আৰু খোৱা লোৱা চাগে কৰিবও আছে টাইম হৈ আহিছে বেছি টাইম নাই তো মই শেষৰটো প্ৰশ্ন কৰিব বিচাৰোঁ যে আপোনালোকে এজ এ ক'ভিড ৱাৰিয়ৰ আমাৰ ৰাইজক আমাৰ অসমবাসীক কি প্ৰিকশ্যন দিব বিচাৰে কি মেছেজ দিব বিচাৰে মই এইখিনিয়ে কওঁ যে প্ৰথম হৈছে যে চৰকাৰৰ যিখিনি নীতি নিয়ম সেই নীতি নিয়মখিনি যাতে সম্পূৰ্ণৰূপে পালন কৰে আমাৰ পুলিচ যিখিনি আমাৰ পুলিচৰ প্ৰশাসনিক বিভাগত যিখিনি আছে তেওঁলোকেও এই ভাইৰাছৰ বিৰুদ্ধে লাগি আছে গতিকে তেওঁলোকৰ লগতো মানে দেখিছোঁ বহুত ভিডিঅ' ছ'চিয়েল মিডিয়াত দেখিছোঁ পুলিচক মাৰে বা পুলিচৰ লগত তৰ্কাতৰ্কি বিতৰ্ক কৰে চ' সেইখিনি এভইড কৰক আমাৰ ৰাইজে কাৰণ তেওঁলোকেও ভাইৰাছৰ বিৰুদ্ধে লাগি আছে আমাৰ ৰাইজৰ কাৰণে তেওঁলোকে সেৱা কৰি আছে গতিকে মই ভাবোঁ যে অসমৰ ৰাইজখিনি হওক বা গোটেই ভাৰতবৰ্ষত য'ত মানে ভাইৰাছ বৰ্তমান বিচলিত হৈ আছে সকলো ৰাইজে মানে যিখিনি নীতি নিয়ম সেইখিনি পালন কৰক লগতে মাস্ক ব্যৱহাৰ কৰক চেনিটাইজ ব্যৱহাৰ কৰক ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰক আৰু অত্যন্ত প্ৰয়োজনীয় হ'লেহে মানে বাহিৰলৈ ওলাওক হয় চ' সেইখিনি মানে মই ক'ম ৰাইজক যে মোৰ ফালৰ পৰা সেইখিনি যাতে সজাগ হওক কাৰণ নিজৰ লগতে নিজৰ ফেমিলিৰ লগতে নিজৰ ছ'চাইটিখনক দায়িত্ব ৰক্ষা কৰা নিজৰ ওপৰতে এটা দায়িত্ব থাকে হয় 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 তো বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি কিনে হয় আপুনি কিবা ক'ব কওক মোৰ ফালৰ পৰা মই অসমবাসীক এটাই আহ্বান জনাম যে চাওক এইটো অকল আপোনাৰ বেমাৰ আপোনাৰ গাত নাই কিন্তু আপোনাৰ পৰা আপুনি লৈ কিনে আকৌ বেলেগকো দিব পাৰে চ' নিজে ভালে থাকক আনকো ভালে ৰাখক আৰু আনক ভালে ৰখা মানে নিজে ভালে থকা আৰু এনেকুৱা এটা ভয়াৱহ যেতিয়া হ'ব বেমাৰ হয় এইটো যোনটো নেকি নিজকতো বেমাৰ হ'বই নিজৰ ঘৰৰ ফেমিলি ঘৰত নিজৰ বাচ্চা আছে ঘৰৰ ফেমিলি আছে ঘৰত ডাঙৰ বুঢ়া বয়সীয়াল আব্বা আম্মা আছে তো এইবিলাকক কমচে কম আপুনি নিজৰ ছেফ ৰাখি সিহঁতকে ছেফ ৰখাৰ চেষ্টা কৰক তো এনে অযথাই ওলাই নাহি এটা ফিক্স টাইমত এটা বজাৰ কৰি লওক যেনেকৈ আমাৰ চৰকাৰে SOP বান্ধি দিছে সেইটো হিচাপত ওলাই আহি কিনে সেইটো হিচাপত বজাৰ কৰক আৰু অসমবাসীয়ে ক'ম আপোনালোকে ক'ভিডক ইমান সহজভাৱে নল'ব এটা ভয়াৱহ ভাইৰাছ হয় আৰু এইটোৰ পৰা আমি যুদ্ধ কৰি আমি নিজক বচাই ৰাখিবই লাগিব খুবেই ধন্যবাদ সোণা বৰাইলে ভাল কথা কৈছে যে নিজক বচাই ৰাখক আৰু আনকো বচাই ৰাখক ভাল লাগিল কথাখিনি শুনি তো এইখিনি আছিল আজি আমাৰ ইণ্টাৰভিউ ছেশ্যন আৰু পাৰিলে আপোনালোকক লগ কৰি কথা পাতিব পাৰিলে আৰু ভাল লাগিল হয় কিন্তু এতিয়া যিটো লকডাউন চলি আছে আৰু ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লগা হৈছে ইয়াতকৈ আৰু বেটাৰ ৱে একো নাই আৰু ৰাইজ কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে মাফ কৰি দিব আৰু আপোনালোকে কিবা ক'ব নেকি শেষত মানে আপোনাক মানে ভাল বেকগ্ৰাউণ্ড এটা আমি দিব নোৱাৰিলোঁ আমিও মানে ডিউটি হওক আমাৰ সময়ৰ নাটনি হয় চ' মানে যেনেকৈ আমি প্ৰেজেণ্টেশ্যনটো কিন্তু ভিডিঅ'টো মানে আপোনালোকে চাব আমাৰ বেকগ্ৰাউণ্ডক নাচাব আমি কোৱা কথাখিনি সি মানে আপুনি সোধা কথাখিনি আমি যিখিনি মানে ক'লোঁ সেইখিনি মানুহে বুজি লওক গতিকে সেইখিনি মই মোৰ ফালৰ পৰা ক'ব গৈছোঁ আৰু ভিডিঅ'টো চাব শেষলৈকে
ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ধন্যবাদ। ইউ Thank you. খুবেই ধন্যবাদ অ'কে গতিকে আপোনালোকে দেখা পালে তেওঁলোকে কি ক'লে কি নক'লে আৰু সিহঁতে কোৱা কথাখিনি খুবেই গুৰুত্বপূৰ্ণ কথা কৈছে। আপোনালোকে মানি চলিব চেষ্টা কৰিব। লগতে ময়ো কওঁ যে গভৰ্ণমেণ্টে যিখন SOP ধৰি দিছে সেইখন মানি চলিব ট্ৰাই কৰিব। ক'ভিড এটা সঁচাই বহুত ভয়াৱহ বেমাৰ হয়। বহুতে আজিও কিছুমান ভুল ধাৰণা লৈ আছে যে ক'ভিড নাই, চাইনাত ছাল হয়, কিবা কিবি সেইবিলাক একদম নহয়। ক'ভিড সঁচাই এটা বহুতে ভয়াৱহ বেমাৰ হয়। যাৰ হৈছে সি গম পাইছে। সেইকাৰণে কৈছোঁ নিজকো বচাওক, লগতে আনকো বচাওক। যিমান পাৰে ফেচ মাস্ক ইউজ কৰিব, চেনিটাইজাৰ ইউজ কৰিব আৰু বেছি ভাল প্ৰ'টিন থকা বস্তু খাব আৰু নিজক বচাওক, লগতে সমাজখনকো বচাওক। তো গতিকে যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।